Welcome back to my new vlog Guwahati para aru Guwahati para ekdin video di asu Kamakha di asu Guwahati rope di asu aru ki dekhalo digoli pokhoi dekhalo guys aru aji goi asu aru aji mane dhamaka hobole goi ase etia ako goisu Jubindak log kobole prothom dam Jubindak log koba tapa dam kon talukdar log koribole muk guys মোৰ মানে মনটো বহুত ভাল লাগিছে আৰু কোনকোনে নতুন সুপাৰ বাইক লৈছে গাইস আৰু সব দুখন ভিডিও শেষ কৰি দিব কি কম গাইস আৰু আজি ধামাকা হ'বলৈ গৈ আছে জুবিনদা আৰু কংকন তালুকদাৰ দুইজনকে মহান ব্যক্তিকে লগ কৰিবলৈ গৈ আছো গাইস ও মাই গড কৰিব ভিডিও শেষলৈ চাই দিব যদি মোৰ চেনেল নতুন গাইছে চেনেল সাবস্ক্ৰাইব কৰিব যদি ফেসবুক চাই ফেসবুক পেজটো ফলো কৰিব এতিয়া ব্লগ ভিডিওটো আৰম্ভ কৰ গাইস ফাইনালি লগ কৰিব গৈ আছো জুবিনদাক আৰু গাইস আমাক জুবিনদাক লগ কৰি দিব কাৰণে যিমানখিনি কষ্ট কৰিলে গুৱাহাটীৰ মানুহজন আপোনাক ভিডিও শেষত দেখুৱাই আছোঁ এতিয়া জুবিনদাক লগ কৰি লওঁ বলক তো গাইজ আৰু বেছি দূৰ নাই জুবিনদা ঘৰ লগ কৰিব গৈ আছোঁ গাইজ জুবিনদাক লগ কৰা চিটি চেণ্টাৰ চাই লওক গাইজ আৰু গাইজ জুবিনদা আছে কাহিলীপাৰাত আৰু আমি কাহিলীপাৰা গৈ আছোঁ এতিয়া আৰু গাইজ বহুত কষ্ট কৰিছোঁ গাইজ বহুত কষ্ট কৰিছোঁ জুবিনদাক লগ কৰি গাইজ বহুত আশা আছিল জুবিনদাক লগ কৰা সৰু পৰাই আৰু আজি সেই আশা গৈ আছে গাইজ মাতে কি খাজে খাজে কুহি পাতে মন মোৰ বৰিয়া কৰে বলক ডাইৰেক্ট জুবিনদাক লগ কৰিবলৈ এইটো আছে গুৱাহাটী গণেশগুৰি ভূতে গৈছোঁ জুবিনদাক লগ কৰিবলৈ গাইজ গাইজ এনেকুৱা ফিলিংছ প্ৰথমবাৰ আহিছে গাইজ জীৱনৰ প্ৰথমবাৰ আৰু গাইজ সেয়া ফ্ৰণ্টত এইটো আছে জুবিনদা নিজৰ ফ্লেট মাই গড আৰু গাইজ জুবিনদা ইয়াতে আছে আহিব 4টা বজাত এতিয়া ৱেইট কৰিব লাগিব গাইজ 4টা বজাত আৰু মানুহ চাওক বহুত মানুহ আহিছে জুবিনদাক লগ কৰিবলৈ আৰু গাইজ বহুত ভয় লাগিছে জুবিনদাক ফাৰ্ষ্ট টাইম লগ পাম কৃষ্ণ প্ৰভু বচাব আৰু গাইজ জুবিনদা ইয়াতে আছে আৰু কোন থাকে ইয়াত বুলি কৈছিলি তুমি আকাশদ্বীপো থাকে গাইজ আকাশদ্বীপ গাইজ ক'ত আহি পালোঁ এই জুবিনদাক লগ কৰিবলৈ মাই গড বহুত ভয় লাগিছে গাইজ জুবিনদা জয় জুবিনদা এইটো আছে জুবিনদা নিজৰ ফ্লেট মাই গড বহুত ডাঙৰ গাইজ বহুত ডাঙৰ নিজৰ ফ্লেট জুবিনদাৰ ভাই চাপ গাইজ ক'ত পালোঁহি এই ভাত চাত নোখোৱাকৈ জুবিনদাক লগ কৰিবলৈ আহিছোঁ এই বহুত ভোক লাগিছে এখন খাই ল'ম বাৰু আগতে জুবিনদাক লগ কৰিহে খাম বহুত ভোক লাগিছে গাইছ क्या बोलूँ কি সাজে ৰেলি চিষ্টেমটো যিগৰাকী মহান ব্যক্তি উলিয়াইছিলে মহামানৱ দেৱ তেখেত ফ্ৰান্সৰ আছিলে তো তেখেতৰ মানে জন্মদিন হয় নহয় 4 তাৰিখে তো তাৰ কাৰণে আপোনাক নিমন্ত্ৰণ দিব আহিছোঁ ক'ত পাতিব প্লান স্কুলত আপোনাক লগ পাম ফাইনালি গাইজ জুবিনদাক লগ পালে জুবিনদা গাড়ীত আছে কথা পাতিলোঁ জুবিনদা বহুত দেৰি লাগিলে জুবিনদা কি ক'ম আৰু বহুত দেৰি লাগিলে জুবিনদা জুবিনদা 12:30 আহি মেলি ৰখি আছে এইটো কোন তাৰিখে আছে জন্মদিন 4 তাৰিখে জানুৱাৰী ঠিক আছে খেলিব ইয়াত নাই
গাইজ জুবিন দা তোমালোকে ইয়াত থাকোঁ যাম বাৰু এই চাইডেতো ডিব্ৰুগড় যাম এতিয়া আমি গোটেইখিনি এবাৰ লগ পাব বিচাৰিছোঁ দাদা দাদা এই দাদা সহায় কৰক আৰু আমাৰো ভাল লাগিব আমিও যদি কিবা পাৰোঁ সহায় কৰিম আপোনালোকক একচুৱেলি কথাটো এইটোৱে যে আমি অহা 4 জানুৱাৰী তাৰিখে আমি এটা ব্ৰেইল দিৱস পাতিবলৈ গৈ আছোঁ অৰ্থাৎ ব্ৰেইল দিৱস মানে এইটোৱে য'ত দৃষ্টিহীনসকলে যিটো পদ্ধতিত লিখা পঢ়া কৰে সেইটোকে ব্ৰেইল পদ্ধতি বুলি কোৱা হয় আৰু সেই ব্ৰেইল পদ্ধতিত যিজন ব্যক্তিয়ে উলিয়াইছিলে তেখেত ফ্ৰান্স হয় ফ্ৰান্সৰ মহামানৱ লুই ব্ৰেইল হয় তেখেতৰ জন্ম হৈছিলে 1809 চনত আৰু তেখেতৰ জন্ম জয়ন্তীটো যিহেতুকে তেখেত আমাৰ জন্মদাতা হয় তেখেতৰ কাৰণে আজি সফলতা লাভ কৰিবলৈ পাইছোঁ সেইবাবে আমি তেখেতৰ জন্ম জয়ন্তীটো আমি পতাটো উচিত আৰু আমি প্ৰতি বছৰে পাতি আহিছোঁ সেইবাবে আমি এই বিলিও পাতিব লৈছোঁ বহুত ডাঙৰকৈ পাতিব লৈছোঁ আৰু কোনোবাই যদি সেই অনুষ্ঠানটোৰ অহাত বাবে ইচ্ছুক তেনেহ'লে আহিব পাৰে স্কুলখন আছে লতাকটা বশিষ্ঠত আছে যিখন ব্লাইণ্ড স্কুল আছে তাত আহিব পাৰে আৰু কোনোবা যদি হেল্প কৰিব বিচাৰে তেনেহ'লে মোৰ গুগল পে' আছে গুগল পে' নম্বৰটো দিব পাৰে গুগল পে' নম্বৰটো হৈছে 7637863422 লাহে লাহে কৈ দিয়ক 7637863422 আৰু গাইজ সকলোৱে কৈ দিব মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ কৈ দিব বুলি আশা থাকিল কৈ দিব থেংক ইউ আৰু গাইজ মই আছোঁ এতিয়া জুবিন দা মেইন ফ্লেটটো ওচৰতে মানে যোৱাই নাই আমি যাম এতিয়া ৰুমলৈ আৰু এতিয়া আপুনি যিটো ভিডিঅ' চালে সেইটো আপোনাক যিমান পাৰে শ্বেয়াৰ কৰিব সকলোকে কৈছোঁ অকণমান ছাপোৰ্ট কৰি যাব আৰু জুবিন দাই কিবা কিবি নকৰোঁ আৰু প্লিজ ছাপোৰ্ট কৰিব মোৰ মানে আমাৰ যদি ইমান পইচা নাই ঘৰৰ পৰা গৈ কিবা এটা কৰিম আৰু আপোনালোকে কৰিব ধন্যবাদ দিয়া